Hey guys, welcome to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিলে তেওঁলোকক ধন্যবাদ জনাইছো আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু যিটো কাষত বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থব প্লিজ যাতে মই দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে বহুত দিন ভিডিঅ' বনোৱা নাছিলো আৰু ঘৰত থাকিব আমনি লাগিছে তাকে ভাবিলো এটা ভিডিঅ' বনাই দিও বিশেষকৈ আজি মানে এটা বিশেষ কাৰণতে ভিডিঅ' বনোৱা হৈছে আজি ফটো মাৰিম বুলি ভাবিছো আৰু ফটো মাৰিবলৈ কোন আহিব কেনেকৈ ফটো মাৰিম কি ষ্টাইলত মাৰিম তাকে আপোনালোকক অকমান দেখাম আৰু তাকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব বুলি আশা ৰাখিলো তেন্তে বলক মই ড্ৰেছটো চেঞ্জ কৰি আহো তাৰ পিছত আকৌ আপোনালোকক লগ পাই আছো হে আকৌ আহি গলো ড্ৰেছ চেঞ্জ আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ বেছি মেকআপ কৰা নাই আৰু বেছি হেৰিও কৰা নাই একেবাৰে চিম্পুল ড্ৰেছ চিম্পুল আৰু একেবাৰে চিম্পুল এয়া আহি লোকেশ্যন আমি পাই গ'লোহি আৰু এতিয়া মই ফটো মত বিজি ভণ্টিয়ে ভিডিঅ' কৰি আছে এতিয়া তাকে আৰু আপোনালোকে চাই যাওক আমি কি কি কৰি থাকোঁ কিবা এটা হেৰি কৰি দিছে ষ্টৰি দি দিছে মানুহ বলিয়া হৈ আছে দিনক দিনে बोले जानू तक ओ जानू उठे पारू तितिया ओ चितिया दिए को कुड़ाई दा ओ जानू बोले जानू कोठिया बोले जानू तक ओ जानू उठे पारू तितिया ओ चितिया दिए को कुड़ाई दा যদি অফিসে মই গাওরে সুবালি ভাবিছনি কি কাজলিয়া করে হব পারি তোর ঘরে লক্ষ্মী বুহারি অমরম লক্ষ্মী বুহারি অমরম লক্ষ্মী বুহারি বাইদেউ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এয়া ভাইটি ফটো মাৰিবলৈ অহা ভাইটি ভাল কৰিলো মাইদিয়া অকলেটো কৰিম ইনষ্টাত দিব আয়ো ইনষ্টা পাছৱৰ্ড লাগিব মোক আজি গমে দাই এয়া কেমেৰামেন মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব এটা সাবস্ক্ৰাইবাৰ আছে তোমাৰো আছে ইউটিউব চেনেল ইউটিউব চেনেল আছে ভিডিঅ' নাই এটা সাবস্ক্ৰাইবাৰ আছে মোক বগাটলি পিট ফটো মাৰিবলৈ সি নিজে ফটো মাৰিবলৈ পুৰা বিজি হৈ গৈছে ছোৱালী পৰা দূৰত থাকিবা ইয়াক বগা তুলিবা तू भोले नहीं नु आज का लो रही छो सभी का सकते ए बात है मैं सेल्फी ले जाऊं ये को वीडियो बनाने जाओ वाह मैं कैमरामैन है ले जाओ ए तो वो बेला कैमरामैन ओए मु केनका वन दिसे হয় आके हाथ को फोटो माई है ये पठाले निया टिफिन दे এটা পঠালে নিয়া টিফিন একো নাই দেখোন এটোত साथ को किया नो बोली तुम्हार আজি ভিডিঅ'ত ইমানেই আছিলে যদি চাই ভাল পালে প্লিজ লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই কি ফটো মাৰিলো তাকে আপোনালোকক অলপ দেখাও